হেল্ল' গাইজ, এয়া দেখিছেনে ৰঙা আলু। এতিয়া মই এই ৰঙা আলু বইল কৰিম আৰু বইল কৰি পেলাই খুব ধুনীয়াকৈ এটা চব্জি বনাম। আহকচোন কেনেকৈ বনাম। আৰু দেখিছেনে মই আলুবোৰ একদম সৰু সৰুকৈ কাটি ল'লোঁ, ৰঙা আলুটো, আৰু কাটি পেলাই এয়া মই অকণমান বইল কৰিম। এয়া চাওক, আমাৰ এইখিনি খুব ধুনীয়াকৈ উতলি গ'ল। আৰু এতিয়া মই নমাই পেলাই এয়া বাকলিটো গুচাম, গুচাই মেলি পেলাই কি কৰি আছোঁ দেখাই আছোঁ। বইল কৰা আলুখিনি এইখিনি মই ধুনীয়াকৈ লৈ লৈছোঁ। পিঁয়াজ লৈছোঁ এটা কটা, এটা কেঁচা বিলাহী আৰু অকণমান নহৰু। আৰু এয়া কেৰাহীত মই তেল অকণ দি দিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে মই অকণমান পাঁচফোৰণ দি দিছোঁ। পিঁয়াজখিনি দি দিছোঁ আৰু এয়া ভালদৰে মই লৰাই দিছোঁ। অকণমান ৰঙচুৱা হ'লেকে পিঁয়াজখিনি ধুনীয়াকৈ ভাজি থাকিম। আৰু যেতিয়া ৰঙচুৱা হৈ যাব, তাৰপিছত বিলাহী, নহৰু দি দিম। সোৱাদ অনুসৰি অকণমান নিমখ দিছোঁ, অকণমান হালধি, নহৰু দি দিছোঁ। এতিয়া বিলাহী আৰু অলপ দি বিলাহীখিনি দি পেলাই আমি লৰাই ভাজিম। প্ৰায় ভজা হৈয়ে গৈছে আৰু এতিয়া ইয়াতে দি দিম বইল কৰি থকা আলু। আৰু এয়া ভালদৰে লৰাই ভাজি থাকিম। আৰু এয়া আমাৰ প্ৰায় হৈ গৈছে। মই এতিয়া ইয়াতে অকণমান কেঁচা জলকীয়া দি দিম। কাটি থৈছিলোঁ কটা, এয়া জলকীয়া দি দিছোঁ। জলকীয়াকেইটা মই পিছত দিছোঁ, যাতে গোটেইটো ভাগি নাযায়। আৰু পিছত চব্জিত এনেকৈ জলকীয়া দি খাই মই ভাল পাওঁ। জ্বলাটো থাকি যায় আৰু জলকীয়াটো সম্পূৰ্ণ থাকি নাযায়। আৰু এয়া চব আমাৰ পৰা ৰেডি হৈ গৈছে। গমেই নাপাব কোনেও যে এইটো ৰঙা আলুৰ পৰা বনোৱা ৰেচিপি। বহুতে ৰঙা আলুটো মিঠা আলু বুলি কয়। বিহুতে খোৱা হয়, এনেইতো খোৱা নহয়েই। আমাৰ বিহুতে অনা হৈছিলে, থৈ দিয়াৰ পিছত বনাই আজি ট্ৰাই কৰি চালোঁ। বহুত ভাল লাগিছে, মইতো খাই ভাল পাওঁ। আপোনালোকে এবাৰ বনাই ট্ৰাই কৰি চাব। এনেকৈ আপোনালোকে ভাতৰ লগতো খাব পাৰে আৰু ৰুটিৰ লগতো খাই ভাল লাগে। আজি বিশেষকৈ আমি ৰুটিৰ লগতে খাম, পিছত দেখাম খাই কেনেকুৱা লাগিছে দেই। এয়া আমাৰ থালি ৰেডি হৈ গ'ল। এয়া দেখিছেনে, এইটো ৰঙা আলু চব্জি। এয়া দাইল লৈছোঁ, পিঁয়াজ, অকণমান টেঙা আৰু এয়া ৰুটি। এয়া অকণমান খাই দেখাওঁ কেনেকুৱা হৈছে। খাবলৈ বহুত ভাল পাইছোঁ মই। আপোনালোকেও ট্ৰাই কৰি চাব। এইটো যদি ভাজি আপুনি বনাই দিয়ে, আৰু যদি আপুনি কাৰোবাক দিয়ে, যদি নকয় কি চব্জি, তেওঁলোকেও গম নাপাব। খাবলৈ বহুত টেষ্টি হৈছে। এবাৰ ট্ৰাই কৰি চাব, ভাল লাগিব।